মই আজি অকণিহঁতক এটা নতুন সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম হৈছে কুকুৰা আৰু মুকুতা। পূবে ঢল-ফাট দিছে। মতা কুকুৰাটোৱে ডাক দি উঠিয়ে তাৰ গঁৰালৰ পৰা ওলাই আহিল। তাৰ ঘৈণীয়েক কুকুৰাজনী উমনিত পৰিছে। তাইৰ বোলে বৰ ভোক লাগিছে। গিৰিকক তাই তোতালিকে আহাৰ বিচাৰি যাবলৈ ক'লে। কুকুৰাটোৱে ওলাই গৈ এটি গোবৰৰ দম দেখা পালে। সি সেই দমটো খুচৰি খুচৰি আহাৰ বিচাৰিবলৈ ধৰিলে। গোবৰৰ তলৰ পৰা এটা মুকুতামণি ওলাল। আন্ধাৰত মুকুতাটো চিৰবিৰাই জ্বলিবলৈ ধৰিলে। কিন্তু বান্দৰে কি বুজে নাৰিকলৰ মূল, কুকুৰাকটো মুকুতা নালাগে। সেই মুকুতাটো সি গোৰ মাৰি দূৰলৈ পেলাই দি ক'লে, মুকুতাৰে আমাৰ পেট নভৰে। পৃথিৱীত যিমানবোৰ মুকুতা আছে সেই সকলোবোৰৰ মূল্য যিমান হ'ব, মোৰ মনত এটা ধানৰ মূল্য তাতকৈ বেছি। কুকুৰাক মূৰ্খ বুলি সহাৰ নাই কাম, যাৰ তেনে প্ৰয়োজন বস্তুৰ যেনে দাম। নমস্কাৰ।